স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি উপস্থিত আছোঁ আপোনাৰ গড়মূৰ মাজুলী। আজি আপোনাক দেখাম অকণমান এখন ব্যতিক্ৰম দোকান। দেখিছেনে? দোকানখনত আপুনি সকলো বস্তুৱেই পাব, তাতে কিছুমান আনকমন বস্তু পাব আপুনি। দেখিছেনে? এইজন হৈছে দোকানৰ স্বত্বাধিকাৰী। তেওঁৰ দোকানত কি পোৱা যায় আপোনালোকে দেখিব। দেখিছেনে? অলপ আনকমন টাইপৰ বস্তু দেখিছে। পানী টেঙা, খাৰলি, তেনেকৈ আপুনি মাহৰ গুড়া, ক'লা মাহৰ গুড়া, কণী চাউলৰ পৰা ইত্যাদি কৰি আপুনি পাব। এইটো কি বস্তু দেখা পাইছেনে? এইটো হৈছে কণী চাউল। চিনি পায়নে আপোনালোকে? এইটো কি বুলি কয়? কণী চাউল বুলি কয় ন? ইয়াৰ প্ৰাইচ কেনেকুৱা? ৰেটবিলাক কেনেকুৱা? 320 টকা কেজি কণী চাউল। যদি আপোনালোকক লাগে আপোনালোক আহিব পাৰিব ইয়ালৈ, ইয়াতে পাব। আৰু কিছুমান বস্তু আপোনালোকে দেখাব বিচাৰিছোঁ মই। ইয়াতেও দেখাই আছে, এইটো হৈছে মটৰ গুড়া। এইটো কি ক'লে? এইটো ত্ৰিফলা। দেখিছেনে? ত্ৰিফলা পেকেট কেনেকুৱা? ইয়াৰ 20 টকা দৰত বিক্ৰী হৈছে ত্ৰিফলা। আৰু এইবিলাক হৈছে আপোনাৰ তেতেলী। দেখা পাইছেনে? এইবিলাক হৈছে আপোনাৰ ঔটেঙাৰ গুড়ি। ঔটেঙাৰ গুড়িটো কেনেকুৱা দাম? কেজি 400 টকা ঔটেঙাৰ গুড়ি। আৰু ঠিক তেনেকৈ আপুনি ইয়াত পাব, ইয়াত কি ক'লে? বৰা চাউল। দেখিছেনে? বৰা চাউল। তেনেকৈ আপুনি প্ৰত্যেকটো, এয়া হৈছে আপোনাৰ মাহৰ গুড়ি। মাহৰ গুড়িৰ পেকেট দেখা পাইছে? এইবিলাক কি ক'লে? খাৰলি। আৰু এয়া দেখিছেনে? খৰিচা। আপুনি খৰিচাৰ পৰা, খাৰলিৰ পৰা আদি কৰি মাহৰ গুড়ি, আপুনি তেতেলী, বগৰী, আমৰ আচাৰ ইত্যাদি কৰি পাব। হয় হয়, আৰু বস্তু আছে। সান্দহগুড়ি, পিঠাগুড়ি আছে বোলে তেওঁৰ লগত। এয়া হৈছে আপোনাৰ মিঠা আমৰ আচাৰ। আৰু এয়া হৈছে ভোট জলকীয়াৰ আচাৰ। এইবিলাক কেনেকুৱা দাম? 10 টকা পেকেট। এয়া দেখিছেনে? আৰু কিছুমান বস্তু আছে, মই আপোনাক দেখাব বিচাৰিছোঁ। দেখিছেনে? এইফালে আপুনি ঢেকীয়া, কচুথুৰ, লেটেকু ইত্যাদি কৰি আপুনি সকলোবিলাক বস্তুৱেই পাব। দোকানখন আপোনাৰ অলপ অন্যতম, বেলেগতকৈ বেলেগ। আৰু ইয়াতে আছে বোলে আপোনাৰ সান্দহগুড়ি, পিঠাগুড়ি এইবিলাকো আপুনি পাব। সান্দহগুড়ি কেজি কেনেকুৱা? গোম ধানৰ সান্দহ আছে। অকণমান দেখাব নেকি? দেখাওকচোন দুটামান। দেখাই দিয়ক। এয়া হ'লে পিঠাগুড়ি। দেখিছেনে? এয়া পিঠাগুড়ি। আৰু আপোনাক দেখুৱাব গোম ধানৰ গুড়ি। গোম ধানৰ সান্দহ। আপোনালোকক যদি লাগে তেনেহ'লে আপোনালোক আহিব পাৰিব গড়মূৰ, অৰ্থাৎ মাজুলী। আপোনাৰ অসম গ্ৰামীণ বিকাশ বেংকৰ ফ্ৰণ্টতে তেওঁ সদায় আবেলি সময়ত বহে। চাউলৰো সান্দহ আছে। আপুনি ইয়াত প্ৰত্যেকটো বস্তুৱে পাব, বেলেগতকৈ বেলেগ প্ৰত্যেকটো বস্তুৱে আপুনি পাব। এওঁক মই সম্পূৰ্ণকৈ দেখাইছোঁ। এওঁ চাওক, এওঁৰ নামটো কি ক'লে? কৃষ্ণকান্ত নাথ। ঘৰ কোন জেগা আপোনাৰ? ঘৰ বৰগুৰি। আপোনালোকে আহিবচোন ইয়ালৈ।